নমস্কাৰ ৰাইজ, মই ডলি কছাৰী মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ দ্য ষ্ট্ৰিং নামৰ এখন চুটি ছবি আহি আছে। সেই চুটি ছবিখনৰে এয়া আছিল শুভ মুহূৰ্ত। আমাৰ সকলোবোৰ কাম যাতে ভালে কুশলে হৈ যায় সেয়ে আমি সকলোৱে কেমেৰাত সেৱা জনালোঁ। এই শুভ মুহূৰ্তত তক্ষশিলা বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষক পখিলা কলিতা বাইদেৱে দুআষাৰ বক্তব্য আগবঢ়ালে। কাম কৰিবৰ কাৰণে আগবাঢ়িছে আৰু এতিয়া প্ৰায় লৈ যাব পাৰে তেওঁহে জানিব। গতিকে যাই নহওক, আজি মই আশা কৰিছোঁ এই মুহূৰ্তটোৰ পৰা, ইয়াৰ আগতে এখন হৈছিলে আকৌ বোকাত পদুম বোলে, সেইখনো আমাৰ বেনাৰতে তেওঁ দিছিলে যেন পাইছোঁ। গতিকে তেওঁ নিজা প্ৰয়াসত এই ধৰণৰ কাম কৰাৰ কাৰণে মই তেওঁক বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু এনেধৰণৰ কামেৰে আমাৰ তক্ষশিলা বিশ্ববিদ্যালয়ক অকল কাকৰামাৰী চেউনীতেই নহয়, চেপামাৰী ধৰি ৰাখিলে নহ'ব। অসমত বিখ্যাত হ'ব লাগিব, ভাৰতত বিখ্যাত হ'ব লাগিব, পৃথিৱীলৈ গুচি যাব লাগিব। এইটোকে অনুৰোধ কৰিছোঁ। আৰু পৃথিৱীলৈ নিয়াৰ আজিৰ এই প্ৰচেষ্টাটো কি হ'ব, আমাৰ যিটো প্ৰচাৰ মাধ্যম, আজিকালি প্ৰচাৰ মাধ্যম বহুত সহযোগ কৰিছে। তৎক্ষণাত আমি এইখন ষ্ট্ৰিঙেদিও আমি হয়তো আনিব পাৰোঁ। গোটেই ইণ্টাৰনেশ্যনেল আমাৰ সন্মান এটাও আহি যাব পাৰে যদি আমাৰ এইটো মুহূৰ্তটো যদি সঁচাকৈ ভাল হৈছে। গতিকে মই আশা কৰিছোঁ সকলোৱে প্ৰয়াস কৰক, সকলোৱে খুব ভালকৈ লাগি আমাৰ যিটো আমাৰ প্ৰচেষ্টা সেইটো সাফল্যমণ্ডিত কৰক, ইয়াকে আশা কৰি পেলাই আজিৰ ষ্ট্ৰিং কথা যদি শুভ মুহূৰ্তটো হৈ গৈছে আৰু সকলোখিনি সফলতাৰে শেষ হ'ব বুলি আশা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। এয়া চিনাকি পৰ্ব চলি আছে। আমাৰ মেকআপ চলি আছে। এয়া আমাৰ মেকআপ আৰ্টিষ্ট আৰু এয়া এক্টৰৰ মা। আমাৰ অংকিতা বাইদেউ টিউচন মাষ্টৰণী বাইদেউ। ডলি বাইদেউ কিবা কৈ দিয়া। কিহৰ শ্বুটিং চলিব আজি কোৱা? মই গম নাপাওঁ। আপোনাৰ তিনিটা ল'ৰা ছোৱালী দেই। একদম হ'ল আকাশ আৰু এই দুটা, এইজনী এজনী সৰু দুটাও। ভাইটি তুমি বোলে ই ৰিক্সা ড্ৰাইভাৰ। তাকেতো হ'ব হৈছে এই চকত ই ৰিক্সা এখন লৈ পিনে কোনোবা জিলা কৈ দিবা লাগে নালাগে জুই লাগে কুকুৰত জুই লাগে অঙঠি বঙঠি বেছি হয় জুই লাগিব, জুই লাগে অঙঠি বঙঠি। আৰু আৰ্টছত পঢ়া ষ্টুডেণ্টবিলাকৰতো কোনেও পাত্তাই নিদিয়ে নেকি? আৰ্টছৰ ষ্টুডেণ্টবোৰকতো কোনে ষ্টুডেণ্ট বুলি প্লেটক নিবাই দিয়া নাই কেমেৰাটো, এনেক কিবা এটা চাবৰ কাৰণে ভিডিঅ' কৰিব দিছিল। কিবা ইফালেহে ভিডিঅ' কৰিছে, চব বেকগ্ৰাউণ্ডবিলাক দেখাব লাগিব না। ধুনীয়া চৰে ধুনীয়া চৰে তহঁতে বুজি নাপাবি, মাথো এটা কথাই জানি থ, গীটাৰৰ ষ্ট্ৰিঙৰ সৈতে মোৰ জীৱনটো একেই। গীটাৰৰ ষ্ট্ৰিঙৰ দৰে মোৰ জীৱনটো একেই। তই গান এটাও লিখিছিলি বোলে, আমাক শুনাবি না? লিখিছিলোঁ বহুত দিন আগতে। এতিয়া থাকক, মোৰ মনটো ভাল নহয়। হেই মন বেয়া হ'লে গান গাবহে লাগে, তেতিয়াহে দুখবোৰ পাতল হয়। আইনষ্টাইনে কৈছিল
আহিছে কেতিয়া ক'লে বে নহয় মানে ই গান গালে আমাৰ জুৰিৰো ভাল লাগিব এক মিনিট আকৌ ক'ল না কথা এটি কওঁনে ৰাইজ যেনেকৈ মানুহৰ ৰাশি থাকে কৰ্কট ৰাশি বৃষ ৰাশি কুম্ভ ৰাশি ঠিক তেনেদৰে আমাৰ এই চুটি ছবিখনৰো ৰাশি হৈছে মেষ বেয়া নাপাব দেই ৰাইজ এনে অলপ ধেমালি কৰিলোঁ এনে আমি মেষ ৰাশি কোৱাৰ কাৰণটো হৈছে মানে যেতিয়াই নেকি আমি চুটি ছবিখন হাতত লওঁ ন তেতিয়াই মানে বৰষুণ আহে শ্বুটিং হওক ডাবিং হওক মানে যিয়েই নহওক বৰষুণটো দিবই মানে Nahahakia Jorge. সোনকালে কৰিবা সোনকালে যাব লাগে মানে গাড়ীখন উঠি যাব সোনকালে দেই সোনকালে হৈছে প্ৰথমতে কি কোনটো এইটো দি নামিলে পৰিম দেখোন প্ৰথমত এইটোৱে দিয়া হয় যেন পালোঁ ঠিক আছে ৰলিং এণ্ড একশ্যন বাকীখিনি